হয়তো মই মিডিয়াত কিবা এটা চিলিপ কথা কৈছিলোঁ যে লগ বিজনেছ বুলি। এইখিনি মই এইখিনি কিয় ক'ব লগা হৈছে কথাটো মই এইটোৱে কৈছোঁ, এটা বিশেষ এটা ল'ৰা এটা অঞ্চলৰ, এইটো আমাৰ আছিলে কি আজিজ মোৰ অঞ্চলৰ এটা পোৰ্টেল চেনেলৰ সৰু এটা চেনেলৰ এই লগৰ নতুনকৈ সাংবাদিক হৈছে থাকে। তেখেতে আমাৰ এটা মিটিং চলি আছিলে, এই হুৰমুৰকৈ ভিউজ কোৱা। মই কথাটো উদ্দেশ্য এনেকুৱা আছিলে যে ভিউজৰ কাৰণে ইমান হুলস্থুল কৰিব নালাগে, তুমি লগৰ বাকী এই কথা তেতিয়াই কৈছোঁ মই, এই সৰু তুমি নতুন মেইন মিডিয়াৰ নহয়, মেইন মিডিয়াৰ লগত আমাৰ কেতিয়াও কোনো ফল হোৱা নাই। আজি গাঁৱে ভূঞে নহয় নাই লগৰ বিজনেছ বুলি কৈছোঁ। মোৰ উদ্দেশ্যটো আছিলে, আপোনালোকে ক'লেতো নহ'ব, মোৰ কথাটো স্পষ্ট শুনক, লগৰ বিজনেছ বুলি কৈছোঁ। নাই মোৰ সাংবাদিক বন্ধুসকলৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে। মেইন ষ্ট্ৰীমৰ মিডিয়া যিখিনি আছে আজিকালি আপোনালোকে নিজেও গম পায়, এতিয়া গাঁৱে ভূঞে ইমান সৰুকৈ কিছুমান পোৰ্টেল চেনেল খুলি ঘৰে ঘৰে মানে কিবা এটা মোবাইল এণ্ড্ৰইড মোবাইল কিনিছে, এটা লগৰ লৈছে। এতিয়া গাঁওবিলাকৰ কোনো ধৰণৰ জাৰ্নেলিজিমৰ কোনো আইডিয়াটো তেখেতসকলৰ নাই, আপোনালোকেও এইটো গম পায়। এইটো যিহেতু এই সৰু পোৰ্টেল চেনেল হ'লেও সাংবাদিক নহয়, আপোনালোকে যদি এতিয়া গোটেইটো সাঙুৰ কৰি লয় তেতিয়া মোৰ ক'ব লগা নাই, দুখিত মই স্পেচিফিক এই ল'ৰাটোক কৈছিলোঁ যে তহঁতে লগৰ বিজনেছ কৰিছে, তুমি ভিউজৰ কাৰণে ইমান পাগল হৈছে কি? মোৰ টোটেল ভিজুৱেলটো মোৰ টোটেল মানে কথাখিনি হয়তো আপোনালোকে ৰেকৰ্ড কৰা নাই, এইকাৰণে আপোনালোকৰ ভুল হৈ আছে কনচেপ্টটো। আৰু যদি মই মানে মেইন ষ্ট্ৰীমৰ মিডিয়া আপুনি কিমান দিনৰ পৰা আপুনি চাওক, বন্ধু হিচাপে হওক, মিডিয়াৰ কাম কৰা ব্যক্তি হিচাপে হওক, কেতিয়াও মই তেনেকৈ মিডিয়াক আমাৰ শ্ৰদ্ধা আছে, আমি অলৱেজ এতিয়াও মই শ্ৰদ্ধা কৰোঁ। কিন্তু এই বিশেষ কৰি আমাৰ গাঁও অঞ্চলত যিখিনি সৰু সুৰা আপোনালোকে চাওক, সিহঁতৰ তাণ্ডৱটো কেনেকুৱা হৈছে, এইটো আপোনালোকেও এটা যিটো আপোনালোকৰ মোৰ এটা আহ্বান থাকিব, আপোনালোকে আপুনি ডিষ্ট্ৰিক্টৰ যিটো সাংবাদিক সংস্থাৰ এজন মেজৰ পৰ্টফলিঅ' হোল্ডাৰ হয়, এইখিনি মানুহখিনিক অলপ আমাৰ যিটো জাৰ্নেলিজিম, ন' ডাউট জাৰ্নেলিজিম পঢ়িব লাগে বুলি কোনো কথা নাই, সুস্বীকৃত হৈ এথিক্সটো যাতে ফ'ল' কৰে, ইহঁতৰ যাতে সঠিকভাৱে যাতে নিউজবিলাক মানে তথ্যভিত্তিক হয়, এইখিনি মোৰ আহ্বান থাকিব। এক মিনিট এইটো কওক, মই এটা বিধায়ক, মই কেতিয়াবা মই ব্যক্তিগতভাৱে কোনো মিডিয়া মাতি মই কাম অপেনিং নকৰোঁ, আমি লোকেলি আমাৰ ভিডিঅ' ছ'চিয়েল মিডিয়া দি কৰোঁ। কেতিয়াবা নিজে মানুহখিনি যায়, মই ইমান পাব্লিচিটি লোৱাৰ মোৰ ইণ্টাৰেষ্ট নাই, মই ইমান পাব্লিচিটি লোৱা বিধায়কো নহয়। হয়তো এইবাৰ মই যেনেবাকৈ এই বিতৰ্কটো নহ'লে যেন কোনোবাই মোক চিনিও নাপালে হয়, আপোনালোকে মোক এই নিউজটোৰ কাৰণে বহুত প্ৰিফাৰ কৰাৰ কাৰণে হয়তো মোক এটা চিনাকি কৰাই দিছে, তাৰ কাৰণে ধন্যবাদ। লক্ষ্য কৰা নহয়, সাংবাদিক লক্ষ্য মানে কি, মই ব্যক্তিগতভাৱে মই কাৰোবাৰ লগত মোৰ কোনো দুশ্মনী সাংবাদিকবিলাকৰ লগত নাই, মইতো এইটো স্পষ্ট